গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল। সো গাইস কি খবর আপোনালোকৰ? আমি আজি গৈ আছো ফুৰিবলৈ। মাইফুল ক'ত যাম তুমি কৈ দিয়া নাজানা তো গাইস আমি আজি গৈ আছো কিবা যাম আৰু ক'ৰ পাৰ্কত যাম বঙাইগাঁও একদম পুৰা চাপৰাকাটা চিনি পালে নাই গোৱালপাৰা যাব বিচাৰিছিলো কিন্তু নাযাওঁ ওচৰতে যাম আৰু বাইক আছে চাব পাৰিছে মোৰ ফেভাৰিট বাইক এমটি আৰু এটোৰ যা সাউন্ড একদম চালে পাগল হৈ যাব আপোনালোকে এটো চাইছে নাই পুৰা এটা সাইলেন্সাৰটো পুৰা লগাই দিছো একদম পুৰা আৱাজ হ'ব আৰু এটো আছে আৰু এই যে তাত দেখিব পাৰিছে না এটা তো গাইস ফাইনালি আমাৰ যাত্ৰা আৰম্ভ একদম পুৰা বাইক চাইছে না এটো কি বাইক আৰু এটো চাইছে না পুৰা কি এটো কি কয় R1 ভাৰ্সন 5M তো গাইস হাগ্ৰামা ব্ৰিজ পাৰ হলো এতিয়া মাত্ৰ পাৰ হলো আৰু এতিয়া গৈ আছো চাই থাকক ভিডিঅ'টো পুৰা মজা হ'ব গাইস তেওঁলোকৰ সন্মুখত গৈছো মই লাহে লাহে ব্লগ বনাই কেনেকুৱা লাগিলে আমি এতিয়া গৈ আছো বঙাইগাঁও যাম তাৰপিছত পাৰ্কত যাম আপোনালোকক সকলো দেখাম চাই থাকক তো গাইস ফাইনালি আহি পালো পুপৰা গাঁও তো মোৰ পিছত আছে তেওঁলোকে চাওক এতিয়া গৈ আছো একদম আমি যাম ফাৰ্ষ্টত যাম চাপৰাকাটা ৰেল ষ্টেচন যাম পুৰা একদম হ'ব বাহ মোৰ ব্লগ কন্টিনিউ তো গাইস যেহেতু মই গাড়ী চলাই আছো আৰু ব্লগ বনাই আছিলো সেইকাৰণে মই ব্লগ বনালে তেওঁলোকে আগত যায় তো বেছি ভিডিঅ' কৰিব পৰা নাই বেয়া নাপাব তো চাই থাকক আমি এতিয়া যাই দেখা পাম চাওক এইটো সন্মুখত যে চাইছে এইটো চাপৰাকাটা ৰেল ষ্টেচন হয় তো চাওক একদম পুৰা ধুনীয়া ৰাস্তা তেওঁলোকে গৈছে মানে মই ৰখাই দি আছোঁ ঠিক আছে তো ঠাইবিলাক কেনেকুৱা লাগিছে মই দেখাই দিছোঁ কেনেকুৱা লাগিছে চাওক এইটো মানে এইটো কিবা চাপৰাকাটা ৰেল ষ্টেচন হয় সন্মুখত আৰু তেওঁলোকে চাইছে আৰু ইয়াত ৰেল থিয় হৈ আছে চাইছে না তো ভিডিঅ'টো পুৰা চাই থাকক আৰু আমি কিবা পাৰ্কতো যাম তো লগ পাব তো গাড়ী চাব তেওঁ কেনেকৈ পুৰা তো গাইস চাইছে একদম পুরা প্রো রাইডার তো গাইস রব সানগ্লাসটো লগাই লও বাস তো গাইস আহি পালো চাপৰাকাটা ৰেল ষ্টেচন আপোনালোকে ওপৰৰ পৰা চাওক মানে মই প্ৰথম এইটো ষ্টেচন চাইছো যাৰ ওপৰে গাড়ী যায় গাড়ী মানে বাইক ল'ব পৰা যায় এইফালে চাইছে আমি বাইক লৈ আহিছো ওপৰৰ মানে ওপৰেৰে এই তলৰ পৰা লৈ আহিছো মই দেখাই দি আছো এই চাইছে না তাৰ পৰা উঠাই লৈ আহিছো এইফালে এইফালে আহিছো আৰু ইয়াত চাইছে না আৰু ফুৰিম পাহাৰত যাম আমি পাহাৰত যাম আৰু পাৰ্ক আছে পাৰ্কত যাম তো কেনেকুৱা লাগে ক'ব কমেণ্ট কৰি তো চাইছে নে কিমান ধুনীয়া মানে গাড়ী ওপৰত লৈ অহা যায় কিমান ধুনীয়া কথা ন ষ্টেচনৰ ওপৰেৰে আৰু ষ্টেচনটো আগতে এনেকুৱা নাছিল আমি প্ৰথমতে আহিছিলোঁ এতিয়া পুৰা চেঞ্জ হৈ গৈছে চাওক তো পুৰা মজা লাগছে একদম वाओ ऊपर से कितना अच्छा व्यू आता है देखो आप लोग तो জাকিৰ তোমাৰ ফিলিংস কেনেকুৱা ইয়াত আহি ভাল আৰু আপোনাৰ বহুত ভাল না তো গাইস আমি ইয়াত বহুত কেইটা মানে ফটো উঠিলো ফটোবিলাক দি দিম বাৰু পিছত চাব আৰু তেওঁলোকে গুচি গ'ল আৰু এতিয়া মোৰো যাব লাগে তো মইতো মানে বাইক চলাই কেমেৰা কৰিব নোৱাৰো মানে মোৰ হেলমেট নাই মানে আৰু গোপ্ৰো নাই আমি ইমান ধনী ইউটিউবাৰ নহয় আহি পালো হাইৱে মানে চাপৰাকাটা যিটো মেইন হাইৱে হয় এইটোত আহি পালো তো তেওঁলোকে তাত গৈছে কিবা তেল ভৰাব বোলে বাইকত মানে তেল নাই যাম ও আমি এটা পাহাৰত গৈ আছো চাইলে ব্লগটো একদম মজা হ'ব আমি এটা ওপৰত উঠি আছো পাহাৰৰ ওপৰত উঠি আছো চাওক একদম এইটো ওপৰত উঠিম আৰু কিবা ৰিলছ বনাম ৰিলছ আৰু মোক যিয়ে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰিব ইটছ মি আৰিফুল বুলি আছে তো ফ'ল' কৰিব আৰু একদম ৰিলছবিলাক পাব ধুনীয়া ৰিলছ বনাইছোঁ আজি আৰু ওপৰত গৈ বনাম এতিয়া চাওক আপোনালোকে এই পাহাৰত উঠা কিন্তু খুব কষ্ট ৰে গাইছ চাওক মই ক'ত আছো ইয়াৰ পৰা এই মোৰ হাতটো চাইছে ইয়াৰ পৰা কোনোবাই গ'লে একদম শেষ চাইছে কিমান ধুনীয়া মোক তাৰ মজা আছে কিন্তু তো গাইছ চাইছে নে ইমান মই দেখাই আছো কেনেকুৱা ইয়াত তো এইটো যে চাইছে ইয়াৰ পৰা যদি ভৰিটো এনেকৈ যায় মানে মোক আৰু দেখা নাপাব কেতিয়াও ইউটিউবত নাই দেখা নাপায় আৰু ডাইৰেক্ট মানে ওপৰত ডাইৰেক্ট ইয়াৰ পৰা তলত গ'লে এই ওপৰত চাইছে না ডাইৰেক্ট ওপৰত যাম
মানে তো গাইস ইয়াত আমি বহুত ৰিলছ বনালো ফটো উঠিলো তো ইনষ্টাগ্ৰামত চাব আৰু ফেচবুক মানে ইনষ্টাগ্ৰামত চাব বহুত আছে তো এতিয়া যাম আমি ক'ত যাম এতিয়া ঘৰত যাম মানে আপোনালোকে মেঘ চাইছে না নাই বহুত বৰষুণ আজি তামাম আহিব সেইকাৰণে আমাৰ এতিয়া জলদি যাব লাগে ঘৰত আমি এটা ৰিলছ বনাম कितना अच्छा प्लेस है आप लोग आ सकते हो इसका लोकेशन आप लोगों को डिस्क्रिप्शन में मिल जाएगा मैं दे दूंगा आप लोगों की हेल्प के लिए तो आ जाना इसका पैर में दर्द है इसलिए यहाँ पर हम जितने भी रील्स बनाए ये कुछ नहीं बनाया सिर्फ यहाँ पर ऐसे ही बैठा था इसलिए कहते हैं धीरे चलाओ और जिंदगी भर चलाओ लगा दिन बाल तो हमारे যাব লাগে আৰু এই যে মোৰ কি বলে কি হল এইটো ভাৰ্সন 4 M তো চাইছে না মই এতিয়া চাবি সোমাই আছো তাত